সিন্ডিকেট বন্ধ করক, সিন্ডিকেট বন্ধ করক। আম আদমি পার্টি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ আম আদমি পার্টি জিন্দাবাদ, জিন্দাবাদ জিন্দাবাদ আম আদমি পার্টি জিন্দাবাদ। দাবী আছিল সেই দাবীসমূহ কি দাবী আছিল আপোনাৰ? আমাৰ দাবী আছিলে যিটো বৰ্ধিত বিদ্যুৎ মাচুল, সেই মাচুলটো ঘূৰাই দিব লগা আছিলে, ঘূৰাই দিব লাগে। প্লাছ সিন্ডিকেট বন্ধ কৰিব লাগে। ৰাজ্যক সকাহ দিব লাগে। অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ব্যৰ্থ হৈছে, এই ঘটনাটো প্ৰমাণ কৰিছে। আমি প্ৰতিবাদস্থলীত আহিব পৰা নাই। প্ৰতিবাদ কৰাৰ পূৰ্বে আটক কৰিছে, প্ৰতিবাদ কৰাৰ পূৰ্বে আমাক আটক কৰিছে, কিন্তু আমি প্ৰতিবাদ কৰিব পৰা নাই। আমি স্বাধীন দেশৰ নাগৰিক হয়, আমাৰ অধিকাৰ আছে। চৰকাৰে সিন্ডিকেট চলাই আছে, চিটি বাছৰ নামত কেলেংকাৰী চলাই আছে, বিদ্যুৎ বিল প্ৰত্যেকৰ 10,000 20,000 টকা কৰি আছে। ৰন্ধন গেছৰ মূল্য আমি এতিয়া চৰকাৰত আমি পাব্লিকৰ হকে মাত মাতি আছো। আমি গতিকে চৰকাৰে এই কথাখিনি বুজিব লাগে। এই চৰকাৰক আমি গভীৰ নিৰ্যাত হৈ আছে, গতিকে আমি নিৰ্যাত পৰা আমি